নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ বেদিক এষ্ট্ৰলজি আছামলৈ। লগতে মোৰ অনুৰোধ, যদি মোৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰক, ভাল পালে লাইক কৰক আৰু লগতে থকা বেল আইকনটো দবাই দিলে মোৰ সকলো ভিডিঅ'ৰ আপলোড কৰাৰ লগে লগে আপোনালোকে নটিফিকেশ্যন পাব। বন্ধুসকল, মই আজি আলোচনা কৰিবলৈ লৈছোঁ আমাৰ ঘৰৰ ৱালবোৰত বা আমাৰ ঘৰখনত বিভিন্ন ধৰণৰ চিত্ৰ আমি সজাই ৰাখোঁ আৰু ঘৰখনৰ সৌন্দৰ্য বৃদ্ধি কৰোঁ, কিন্তু তাকেই যদি আমি বাস্তুসূত্ৰৰ প্ৰয়োগ কৰি সজাই পৰাই তোলোঁ তেনেহ'লে সৌন্দৰ্যৰ লগতেই শ্ৰীবৃদ্ধি বা বাসিন্দাসকলৰো শ্ৰীবৃদ্ধিত সহায় কৰি তুলিব পাৰোঁ, যাৰ কাৰণে ঘৰখনলৈ এক ধনাত্মক শক্তিৰ প্ৰৱাহ কৰি থাকে। বাস্তুমতে কোন দিশত কেনেধৰণৰ চিত্ৰ থাকিলে ভাল, আজি তাকেই আলোচনা কৰিবলৈ লৈছোঁ। বন্ধুসকল, প্ৰথমতে আমি কোনটো দিশত কেনেধৰণৰ চিত্ৰ থাকিলে ঘৰৰ ধনাত্মকতা বৃদ্ধি পায় সেইটো জনা উচিত। বাস্তুশাস্ত্ৰ মতে উত্তৰ আৰু উত্তৰ পূব আৰু পূব ফালে চিৰন্তন ধনাত্মক শক্তি বৈ থাকে ঘৰখনলৈ। গতিকে এই দিশকেইটা সদায় পাতল আৰু খোলা হোৱা উচিত। উত্তৰ পূব দিশটো হ'ল আমাৰ জলতত্ত্বৰ অধীনত আৰু সেইকাৰণে এই ঠাইটুকুৰত আমি ধাৰ্মিক ফটো ৰাখিব পাৰোঁ। নীলা ধৰণৰ সেউজীয়া প্ৰাকৃতিক দৃশ্যৰ ফটোও আমি ৰাখিব পাৰোঁ, কিন্তু পাহাৰ পৰ্বত যাতে এই দিশত ফটোটো নাৰাখে। সেউজীয়া প্ৰাকৃতিক দৃশ্যৰ ফটো আমি উত্তৰ দিশত লগাই ৰাখিলে ব্যৱসায়ত নতুন সুযোগ সুবিধা আহে আৰু ঘৰখনৰ বাসিন্দাসকলৰ আকৰ্ষণ শক্তি বৃদ্ধি পায়। জলপ্ৰপাত বা সেউজীয়া প্ৰাকৃতিক দৃশ্য, নদ নদী আদিৰ ফটো উত্তৰ পূব কোণত লগাই ৰখা হয়, তেনেহ'লে ঘৰৰ বাসিন্দাসকলৰ নতুন নতুন আয়ৰ বুদ্ধি জাগ্ৰত হৈ পৰে আৰু এই বুদ্ধিৰ ব্যৱহাৰৰ দ্বাৰা আয় বৃদ্ধি হয়। উত্তৰ পূব কোণটো ধন টকা পইচাৰ সৰ্বতোপ্ৰকাৰৰ শুভ দিশ মনা হয়। এনেধৰণৰ জলপ্ৰপাত বা নদ নদীৰ ফটোৱে ঘৰৰ ভিতৰলৈ এক শুভ ফলপ্ৰদ বৃদ্ধি কৰাৰ ফলত ঘৰখনৰ উন্নতি হৈ থাকে। সূৰ্যদেৱৰ ফটো বা সূৰ্য উদয়ৰ ফটো পূব দিশত যদি আমি ৰাখোঁ তেনেহ'লে বাসিন্দাসকলৰ সমাজত প্ৰতিপত্তি বৃদ্ধি পায় আৰু প্ৰসিদ্ধি লাভ হয়। ব্যৱসায় বাণিজ্যতো উন্নতি ফলপ্ৰাপ্ত হয়। যি কৰ্মই নকৰক কিয় সেই সকলো কৰ্মতেই তেওঁৰ উন্নতি হয়। যাতাত কোনো মহিলাই শস্য পিচি থকা ফটো বা কোনো মহিলাৰ হাঁহি ধেমালি কৰি থকা ফটো যদি পূবৰ দক্ষিণ পূব কোণটোত লগাই ৰখা হয় তেনেহ'লে এই ফটোৰ দ্বাৰা বাসিন্দাৰ ব্যৱসায়ত যিয়েই বিবেচনা লোৱা নহওক কিয় সেই বিবেচনাই ফল দিয়ে আৰু এই ফটোই ব্যক্তিৰ বিবেচনা কৰিব পৰা শক্তি আৰু শুদ্ধভাৱে ল'ব পাৰে। গতিকে ৰঙা ৰঙৰ চিত্ৰৰ প্ৰাকৃতিক দৃশ্যও এই ঠাইটোত লগাব পৰা যায়, অৰ্থাৎ দক্ষিণ পূব কোণটোত লগাব পৰা যায়, কিন্তু কিয়নো এই কোণটো হ'ল অগ্নিয় কোণ। শ্ৰী শ্ৰী মহালক্ষ্মীৰ ফটো অৰ্থাৎ ধন সম্পত্তিৰ গৰাকী আৰু বাস্তুশাস্ত্ৰ মতে টকা পইচাৰ দিশ হ'ল দক্ষিণ পূব দিশ। যদি শ্ৰী শ্ৰী মা লক্ষ্মীৰ ফটো এখন দক্ষিণ পশ্চিম কোণটোত ৰখা হয় তেনেহ'লে জীৱনত টকা পইচাৰ যি প্ৰৱাহ চাকৰিতেই হওক বা ব্যৱসায়তেই হওক আৰু বেছি সক্ৰিয় হৈ পৰে। প্ৰয়োজন অনুসৰি টকা পইচা প্ৰাপ্ত হৈ পৰে। আৰু পূৰ্বপুৰুষৰ ফটো যদি আছে তেনেহ'লে ঘৰৰ দক্ষিণ পশ্চিম কোণত লগাই ৰাখক, কাৰণ মৃত পিতৃ মাতৃৰ ফটো দক্ষিণ পশ্চিম কোণটোৱেই হ'ল শ্ৰেয়, যিটো পিতৃস্থান বুলি কোৱা হয়। তেনেহ'লে নিজৰ আয়ৰ উৎস আৰু জীৱনৰ অনিচ্ছুক কষ্টৰ পৰা সুৰক্ষিত হৈ থাকে ইয়াৰ বাসিন্দাসকল। পৰ্বতৰ ফটো বা পাহাৰৰ ফটো পশ্চিম দিশত লগাই ৰাখক, তেনেহ'লে ব্যৱসায় বা আয়ৰ পথত উন্নতি লাভ হয়। পশ্চিমত এই পৰ্বতৰ ফটো থাকিলে ব্যৱসায়ত যথেষ্ট লাভ হয়। আৰু দৌৰি থকা ঘোঁৰা, 7টা দৌৰি থকা ঘোঁৰা যদি উত্তৰ পশ্চিমত লগাই ৰখা হয় তেনেহ'লে সকলো ক্ষেত্ৰতে সহায় বা সুবিধা লাভ হয়। বন্ধুবৰ্গ, ষ্টাফ, বেংকৰ লেনদেন আদিত সহায়ক হয়। ইয়াৰ উপৰিও উৰি থকা চৰাই বা উৰাজাহাজৰ ফটো বাস্তুসন্মত হয় এই বায়ৱ কোণটো বা উত্তৰ পশ্চিম কোণটো। আৰু এই কথাকেইটাতো অলপ গুৰুত্ব দিয়া উচিত। চিত্ৰসমূহ যেনেকুৱা ধৰণৰ আপোনালোকে লগাই এই চিত্ৰসমূহ সুন্দৰ আৰু সুখ অনুভূতি থকা হ'ব লাগে, যাতে কান্দি থকা বা যুদ্ধ বিগ্ৰহ বা মাৰপিট আদিৰ ফটো নহয়।
যাৰ কাৰণে বাসিন্দাসকলৰ সকলো সময়তেই মনত সদায় এক অৱচেতন মনত এই ধৰণৰ প্ৰতিক্ৰিয়া হৈ থাকে, যাৰ কাৰণে ঘৰখনৰো ধনাত্মক শক্তি হ্ৰাস হয়। ইয়াৰ উপৰিও বিবাহিত পতি পত্নীৰ ৰুমত হাঁহি ফূৰ্তি কৰি থকা কোনো দাম্পত্যৰ ফটো বা কোনো জুৰীয়া চৰাইৰ ফটো যেনে ৰাজহাঁহৰ জুৰীয়া ফটো আদি ৰখাটো উচিত, যাৰ কাৰণে ঘৰখনৰ ধনাত্মকতা বৃদ্ধি হৈ থাকে আৰু নৱ দম্পতীৰ মাজত সুখ শান্তি বিৰাজ কৰি থাকে। গতিকে বন্ধুসকল, যিকোনো চিত্ৰ ঘৰত ৰাখোঁতে এই বাস্তুসূত্ৰ পালন কৰি ৰাখক, যাতে ঘৰখনলৈ সদায় মংগল হৈ থাকে।